ঘটনা এটা সংঘটিত হোৱাৰ পাছতহে কিয় চৰকাৰ তথা প্ৰশাসনে সাৰ পায় যিটো খবৰ যিটো আগজাননী চৰকাৰৰ হাতত আগতীয়াকৈ আছিল কিন্তু সেই আগজাননী থকাৰ পাছতো আজি কৰুণ মৃত্যুক সাৱটিব লগা হৈছে বিদ্যালয়ৰ ছাত্ৰই এটা পুৱাই এক মৰ্মান্তিক ঘটনা যি মৰিগাঁৱত সংঘটিত হৈছে এখন বিদ্যালয়ৰ ছাত্ৰই মৃত্যুমুখত পৰিব লগা হৈছে ঢেকিয়াজুলিত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে স্কুল বাছৰ ওপৰত গছ বাগৰি পৰিছে আৰু এনেকুৱা এটা ঘটনা এক হৃদয় বিদাৰৰ ঘটনা বুলি ক'ব লাগিব আৰু যিটো আগতেকৈ প্ৰশাসনৰ হাতত যি খবৰ মজুত আছিল আৰু ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছিল আৰু তাৰ পাছতো বিদ্যালয়সমূহ যিহেতুকে খোলা আছিল আৰু বিদ্যালয়সমূহ খোলা থকাৰ ফলত যেনেকৈ বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসমূহ আহিছিল আৰু তেনেকুৱা অৱস্থাত এনেকুৱা এটা মৰ্মান্তিক আৰু হৃদয় বিদাৰৰ ঘটনা সংঘটিত হ'বলৈ পালে কালি নিশাৰ পৰাই যিহেতুকে এক ধুমুহাৰ তাণ্ডৱ সৃষ্টি হৈছিল আৰু তাৰ পাছতো কিয় ঘটনা এটা সংঘটিত হোৱাৰ পাছতহে যে চৰকাৰ তথা প্ৰশাসনে সাৰ পায় এই প্ৰশ্নটো হৈছে এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন যে আজি পুৱাৰ ভাগত যেতিয়া মই চাইছিলোঁ যে মৰিগাঁও জিলাত এগৰাকী ছাত্ৰই যিহেতুকে এডাল প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত মৃত্যুক সাৱটিব লগা হৈছে তেনেকুৱা সময়ত সঁচাকৈ খুব দুখজনক ঘটনা আৰু চৰকাৰ তথা প্ৰশাসনৰ হাতত খবৰ আছিল হাই এলাৰ্ট জাৰি কৰিছিল ৰেড এলাৰ্ট জাৰি কৰিছিল তাৰ পাছত নিশাৰ পৰা যিহেতুকে এক ধুমুহা সৃষ্টি হৈছিল তাৰ পাছতো কিয় চৰকাৰ প্ৰশাসনে যে বিদ্যালয় বন্ধৰ যি ঘোষণা সেই ঘোষণাটো কিয় কৰিব আগতীয়াকৈ কৰিব নোৱাৰিলে সেইটো এটা খুব ডাঙৰ প্ৰশ্ন আৰু আজি পুৱাৰ ভাগত কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ দেখিছে এয়া হৈছে মৰিগাঁৱৰ দৃশ্য সঁচাকৈ দুখজনক ঘটনা আৰু এইখন দেখিছে আপোনালোকে যে টেম্পু এখনৰ ওপৰত কেনেদৰে এজোপা প্ৰকাণ্ড গছ বাগৰি পৰিছে আৰু সেই বাহনখনৰ ভিতৰত যিহেতুকে এগৰাকী ছাত্ৰ আছিল তাৰ পাছত অকাল মৃত্যুক সাৱটিব লগা হ'ল সেই ছাত্ৰগৰাকীয়ে তাৰ সমান্তৰালকৈ স্কুল বাছৰ ওপৰত এডাল প্ৰকাণ্ড গছ বাগৰি পৰিল যাৰ ফলত বহুতো ছাত্ৰ ছাত্ৰী আহত হ'ল আৰু এনেকুৱা ঘটনা যাতে ক্ষেত্ৰত চৰকাৰৰ হাতত যিহেতুকে আগতীয়া খবৰ আছিল গতিকে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল আৰু এই যি চৰকাৰে যি এতিয়া বৰ্তমান যি নিৰ্দেশনা দিছে সেই নিৰ্দেশনাটো যদি কালি নিশাৰ ভাগত বা আজি পুৱাৰ ভাগত কাহিনী পোৱাতে যদি এই নিৰ্দেশনা যদি ঘোষণা কৰিলেহেঁতেন তেতিয়াহ'লে হয়তো চাগে এনেকুৱা দুৰ্ঘটনা সংঘটিত নহ'ল হয় এতিয়া আপুনি চাব পাৰে অসমৰ বিভিন্ন প্ৰান্তত এতিয়া কাল ধুমুহাৰ সৃষ্টি হৈছে বিগত 48 ঘণ্টালৈকে এই যি ৰেমালৰ প্ৰকোপ থাকিব বুলি কোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা গতিকে মই এটা অনুৰোধ কৰিম যিসকল লোক এতিয়া বাহিৰলৈ ওলাই গৈছে তেওঁলোকক এটাই অনুৰোধ কৰিম যে আপোনালোকে নিৰাপদ স্থানত থাকক ঘৰত থাকক সুৰক্ষিত হৈ থাকক আৰু এনেদৰে নাযাব আৰু যাৰ অতিকৈ প্ৰয়োজন তেওঁ সদায় যাতে নিজৰ যি সেফটি সেই সেফটিটো মানি চলে যাতে প্ৰকাণ্ড যি গছ সেই গছৰ তলত যাতে নাযায় মানুহে আৰু এই গছ গছনিৰ পৰা যাতে আপোনালোকে ৰক্ষা কৰি বতাহ ধুমুহাৰ পৰা যাতে ৰক্ষা পায় গতিকে আৰু লগতে এটা কথা কওঁ যে কোন জিলাত কেনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে অকণমান যদি আপোনালোকে কমেণ্টত জনায় তেতিয়াহ'লে ভাল পাম আৰু ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ।